guys, welcome back to my YouTube channel Stock of Memories. আৰু আজি আপোনালোকৰ বাবে এটা নতুন ভিডিও লৈ আহিছো। আমি এঠাইত ফুৰিব গৈ আছো, গতিকে এতিয়া কৈ নিদিও, আমি গৈ আছো, অলপ পাছত গৈ পাম, তেতিয়া আপোনালোকক কৈ দিম ক'ত গৈছো। আৰু এয়া সুবা আছে, এয়া বা আছে, আৰু এইফালে আগত বাবু আছে, আইভি আছে, কাৰণ আমাক সেই লৈ আহিছে, সি ড্ৰাইভ কৰি আছে। গতিকে গৈ পালে আপোনালোকক ক'ত গৈ আছো কম। এতিয়া অকণমান অপেক্ষা কৰক। ফাইনেলি আমি আহি পাইছোঁ, আৰু এতিয়া ক'ম আপোনালোকক ক'ত আহিছোঁ। কাজিৰঙাত অৰ্কিড উদ্যান, কাজিৰঙা অৰ্কিড উদ্যানলৈ আমি আহিছোঁ, আৰু যথেষ্টখিনি ভাল লাগিছে। খুব ডাঙৰ এটা পৰিৱেশ আৰু খুব ধুনীয়া পৰিৱেশলৈ আচলতে এটা দিনৰ বাবে ওলাই আহিছোঁ। আপোনালোকক দেখুৱাই যাম যিটো পৰিৱেশ। গতিকে যথেষ্টখিনি আচলতে উদ্ভিদ ইয়াত আছে, আৰু সেইখিনি আপোনালোকক দেখুৱাই যাম। আচলতে ইয়াত গোটেইখিনি কেকটাছ আছে, বিভিন্ন প্ৰজাতিৰ কেকটাছ আচলতে ইয়াত এনেদৰে খোৱা হৈছে, বিভিন্ন প্ৰকাৰৰ আছে। এইটো হিৰো কেকটাছ, আৰু মামিলাৰিয়া হানিয়ানা কেকটাছ, আৰু ইয়াত এইটো মেলো কেকটাছ, আৰু এইটো এখাইনো কেকটাছ। এতিয়া বেম্বো পাৰ্কত আহিছোঁ। ইয়াতে 70 বিধমান প্ৰজাতিৰ বাঁহ আছে বুলি তেওঁলোকে কৈছে।
আমি যেতিয়া কথা পাতিছিলোঁ আৰু চাই যাম বিভিন্ন প্ৰজাতিৰ বাঁহ আছে আপোনালোককো দেখুৱাই যাম যিমানটো পাৰোঁ যিহেতু বাঁহবিলাকত দেখিছোঁ আৰু তাতে নামবিলাক তেওঁলোকে নাম ফলক আছে আপোনালোকক দেখুৱাই যাম বাঁহখিনি এয়া চাওক এয়া এবিধ হেজ বাঁহ এবিধ মুলি বাঁহ এইটো কলচী বাঁহ এইজোপা এয়া মকাল বাঁহৰ প্ৰজাতি এবিধ ভলুকা বাঁহটো আচলতে চবে চিনি পায়েই বহুত ভলুকা বাঁহটো পোৱা যায় এই বাঁহবিধ হালধীয়া আৰু এই বাঁহবিধৰ নামেই আচলতে হালধীয়া বাঁহ এইবিধ চাওক এইবিধ বাম্বুচা পালিডা এইটো কণকণাই বাঁহৰ প্ৰজাতি এয়া হিল জাতি এইবিধ কটকা বাঁহ এইবিধ কাকবাঁহ এইবিধ বাঁহবিধ খুব শকত হয় আচলতে আৰু ইয়াতে নাম দিছে খাওলাম বাঁহৰ অন্যতম এটা প্ৰজাতি এইটো বাঁহৰ কলা প্ৰজাতি কলা বাঁহ বুলি কোৱা হয় ইয়াত মই যিহেতু কৈছোঁ 70বিধমান প্ৰজাতিৰ আচলতে বাঁহ আছে বেম্বু পাৰ্কখনত কিন্তু চাওক এটা কথা মন কৰিবলগীয়া ইমান চাফাকৈ ৰাখিছে যিসকল আচলতে এই অৰ্কিড উদ্যানখনৰ লগত জড়িত যিসকল লোক আছে হয়তো সেইসকলে এনেদৰে চাফা কৰি ৰাখিছে প্ৰতিদিন আচলতে বাঁহ এখন ইমান ডাঙৰ বাঁহনি চাফা কৰি ৰখাটো সম্ভৱ নহয় চাওক এইটো খুব ভাল লাগিছে ইমান চাফাকৈ তেওঁলোকে ৰাখিছে আৰু এই বিভিন্ন বাঁহৰ প্ৰজাতিসমূহ যিহেতু আছে গতিকে সেইখিনি চাবলৈও যিসকল আচলতে পৰ্যটকসকলেও এই বাঁহনিখন চাবলৈ আহিছে আৰু যিহেতু বহুত ডাঙৰ গতিকে মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ব বাকী যিখিনি চাই যাম আপোনালোকক দেখুৱাই যাম গোৰ্খা লোক সংস্কৃতিৰ সংগ্ৰহালয় আছে আৰু সেইটো দেখুৱাম এয়া চাওক এয়া গোৰ্খা সম্প্ৰদায়ৰ